হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কোমোৰাৰে হাঁহৰ মাংস বনাব লৈছোঁ আৰু সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ আৰু মইনো আজি কেনেকৈ বনাওঁ আপোনালোকেও এবাৰ চাই লওক। হাঁহৰ মাংস বনাবলৈ মই ইয়াতে 1 কিলো হাঁহৰ মাংস লৈছোঁ আৰু ইয়াতে শুকান জলকীয়া, কেঁচা জলকীয়া, মিডিয়াম সাইজৰ পিয়াজ 3টা কাটি লৈছোঁ, আদা নহৰু, অমিতা, কোমোৰা আৰু মিডিয়াম সাইজৰ 2টা আলু লৈছোঁ। এতিয়া মই গেছত কেৰাহীটো দি তাত তেল গৰম হ'ব দিছোঁ আৰু তেল গৰম হোৱাৰ পিছত মই 2টা শুকান জলকীয়া দি দিছোঁ। এতিয়া পিয়াজখিনি দি দিছোঁ। পিয়াজখিনি মই অকমান ৰঙচুৱাকৈ ভাজি ল'ম। কেৰাহীত মই বহুত বেছি তেল দিয়া নাই কাৰণ হাঁহৰ মাংসৰ পৰা বহুতখিনিয়ে তেল ওলায়, সেইকাৰণে তেলটো মই অলপ কমাই দিছোঁ। পিয়াজখিনি মোৰ ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। আপোনালোকে ভাবিছে চাগে মই আদা নহৰু দিব পাহৰিছোঁ, কিন্তু মই নাই পাহৰা। মই আদা নহৰুটো অলপ দেৰিকৈ দি দিম। প্ৰায়ভাগ ৰান্ধনিয়ে পিয়াজ ভজাৰ সময়তে আদা নহৰু দি দিয়ে, কিন্তু মই ভাবোঁ পিয়াজ ভজাৰ সময়ত আদা নহৰুটো দি দিলে মছলাখিনি লাগি যোৱাৰ চান্স থাকে, সেইকাৰণে মই আদা নহৰুটো অকণমান দেৰিকৈ দি দিম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত মই এবাৰ ভালদৰে লৰাই দিছোঁ। নিমখ দিয়াৰ পিছত পিয়াজৰ পৰা বহুতখিনিয়ে পানী ওলায় আৰু মই অলপ টাইমৰ কাৰণে ঢাকনিখন দি পিয়াজৰ পানীখিনিৰে মই মাংসখিনি অলপ সিজিব দিম। যিকোনো মাংসই নহওক পিয়াজৰ পানীখিনিৰে মাংসটো সিজিব দিলে মাংসটো খাবলৈ ভাল হয়। চাওক, মোৰ বহুতখিনিয়ে পিয়াজৰ পৰা পানী ওলাই গৈছে। আপোনালোকেও একো মছলা নিদিয়াকৈ অলপ টাইম এনেকৈ পিয়াজৰ পানীতে মাংসটো সিজিব দিব। এতিয়া মই ইয়াতে আদা নহৰু দি দিছোঁ। এতিয়া মই অলপ টাইমৰ কাৰণে ঢাকনিখন দি দিম। ঢাকনি গুচাই মই আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। হালধি গুড়ি অকণমান দি দিছোঁ। হালধি গুড়ি দি মই অলপ টাইম ঢাকনিখন দি থৈছিলোঁ। মই ঢাকনি গুচাই আকৌ এবাৰ ভালদৰে লাৰি দিছোঁ। জিৰা জালুকৰ গুড়ি অকণমান দি দিছোঁ। ৰেড চিলি অকণমান দি দিছোঁ। এতিয়া মই আলু, কোমোৰা আৰু অমিতাৰ টুকুৰাকেইটা একেলগে দি দিছোঁ। মই কোমোৰাৰ টুকুৰাকেইটা অলপ ডাঙৰকৈ ৰাখিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে বাৰু হাঁহৰ মাংস খাই ভাল পায়নে? আমাৰ ঘৰত কিন্তু সকলোৰে হাঁহৰ মাংস বহুত প্ৰিয়। ময়ো আজি হাঁহৰ মাংস বহুত বছৰৰ মূৰত বনালোঁ, নাজানো কেনেকুৱা হয়, দেখি ভাল হ'ব যেনেই লাগিছে। অকণমান মিট মছলা দি দিছোঁ। ইয়াত মই মছলাও বহুত বেছি ব্যৱহাৰ কৰা নাই আৰু মছলাতকৈ ৰান্ধনিৰ হাতখনেহে আঞ্জাখন বেছি সোৱাদ কৰে। এতিয়া মই অকণমান পানী দি দিছোঁ। অকণমান পানী দি মই মাংসখিনি অলপ ভাজি ল'ম। মোৰ মাংসখিনি প্ৰায় ভজা গৈছে। এতিয়া মই ইয়াতে পানী অকণমান বেছিকৈ দি দিছোঁ। আলুটো সিজিব দিম আৰু মই আঞ্জাখন বহুত বেছি পনীয়াও নকৰোঁ, থুপথুপীয়া কৰিম। চাওক, ধুনীয়াকৈ উতল আহি গৈছে। আলুটো প্ৰায় সিজিছে। মই এতিয়া আলুটো অলপ ভাঙি দিম। আলু নে কোমোৰা নে অমিতাৰ টুকুৰা ধৰিব নোৱাৰা হৈ গৈছে। মই কেৱল আলুৰ টুকুৰাকেইটাহে ভাঙি দিছোঁ, বাকীখিনি ভাঙি দিয়া নাই।
মোৰ মাংস আৰু আলু খুব ধুনীয়াকৈ সিজি গৈছে। হাঁহৰ মাংস দেখি বাৰু আপোনালোকৰো খাবৰ মন গৈছে নেকি? আপোনালোকেও এনেকৈ হাঁহ কোমোৰা বনাই চাবচোন, খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু মোৰনো কেনেকুৱা হৈছে কমেণ্টত জনাই দিব। ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই অলপ গৰম মছলা দি দিছোঁ। এইখিনি প্ৰায় মোৰ নুমাব পৰা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওক, মোৰ হাঁহ কোমোৰা ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও তাতকৈ বেছি ভাল হৈছে।